তো দর্শক সকলম তো আসাম পি ব্লগ আজি ভিডিওটো হ'ব গৈছে তাৰ প্ৰেংক কল সো প্ৰেংক কলটো হ'ব মানে ইয়া আহমেদ আপোনালোকে বহুতে চিনি পায় আৰু বহুতে চিনি নাপায় সো তাৰ চেনেলটো আছে আসামিজ বিজয়নগৰ ব্লগ তাৰ মানে বহুত কষ্ট কৰিছে চলটো মানে কষ্ট কৰিলো মানে কিবাকে অলপ মানে ওপৰত দেখি যায় আছে আৰু মোটামুটি মানে 3000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ তে বৰ্তমান 4000 সাবস্ক্ৰাইবাৰ হ'ব গতিকে মই নম্বৰটো বহুতৰ পৰা কন্টাক্ট কৰি আনিলো এতিয়া ভাবিছো আজি তাৰ লগত এটা প্ৰেংক কল কৰো কেনেকৈ কি ৰেসপন্ড কৰে বহিৰাকে চাই লও এতিয়া বহিৰাকে ফোনটো মাৰো ইয়া আহমেদ মই অলৰেডি নাম্বাৰটো সেভ কৰি থৈ দিছো মানে জৰাতি মই নাম্বাৰটো ললো এতিয়া নাম্বাৰটো মই এতিয়া ফোনটো মাৰো রিসিভ করা নাই রিসিভ করা নাই রে গাইস হ্যালো हेलो ইয়া আমি তাইনে মই নলবাৰীৰ পৰা কলো আপুনি ইউটিউবত ভিডিও নবনাই জানো আসামিজ বিজয়নগৰ ব্লগ মই ভিডিও বিলাক চাই থাকো বহুত ভাল লাগে थैंक यू মানে কলটো কৰিলো মানে মই নম্বৰটো বহুতৰ পৰা কন্টাক্ট কৰি ললো মানে চৰকাৰী লেট্ৰিং এটা পাইছিলো ভাবিলো আপোনাক নিমন্ত্ৰণ জনাও ফিটাটো কি লেট্ৰিং চৰকাৰী লেট্ৰিং এটা পাইছিলো এতিয়া सरकारी लेट्रिंगर फीता काटे আমাৰ এবাগে কাটি ভাবিলো আপোনাক কাটিব মাতো নো আপুনি আহিবনে এতিয়া এতিয়া কত যাব পাৰি এতিয়া মোৰ কিমান কাম আছে আৰু কিবা লগে ভিডিঅ'ৰো কাম আছে ভিডিঅ' কৰিব লাগে একো নাই আহি যাওক লাগা হলি মই ভাড়াটো মই দিম গাড়ী लेट्रिंगर फीता काटे মই আজিও শুনা পালো আমাৰ এফালে কাটেতো এতিয়া কি কৰিব আপোনাক যিটো ক'লে আপুনি আহিব লাগিব তুমি মোক কিবা দিন আগত ক'ব লাগিছিল মোৰো কাম থাকে না কিবা কিবি ভিডিঅ'ৰো কাম আছে আজি যাব নোৱাৰিম দে বেয়া নাপাবি হেল্ল' নাই যিটো আমি এতিয়া মানে সকলোকে কৈছো যে আমাৰ ফিটা কাটিব লগা মানুহ আহিব গতিকে সবে অপেক্ষা কৰিছে আপোনাৰ কাৰণে আপুনি আহি যাওক लेट्रिंग तो केनका बहुत दामी लेट्रिंग नेকি सरकार करे নাই নরমাল लेट्रिंग ফিতা কাটা নর্মাল মানে না সরকারি লেট্রিনটো জেনা হিসাবত দে মানে হেনা আমকে এতিয়া যিটো আপোনাক মাতিছে আপুনি তো আহিব লাগিব ফিটাটো কাটিব মানে আমাৰ এৰা কাখৰ মানুহবিলাক সব ৰখি আছে আপোনাৰ কাৰণে হয় নেকি আইজ লাগে দিছে সরকারি लेट्रिंग ফিতা কাটবা লাগব মই আজি গলকি ফিতা কাটিয়ে মা নাই সরকারি लेट्रिंग হে কারে তো নাজি মাতিছো আজি প্ৰথমবাৰ কাটিব গাড়ী যদি পইচা নাই গাড়ী ভাড়াটো লাগে মই দিম হেতু নহয় ৰ মতি সরকারি लेट्रिंग ফিতা কাটবা লাগব মোৰ হাই উঠি আছে বেলেগ মাথা মান ধলি মই দিন মোৰ ভিডিঅ' আৰু কিবা কিবি হে আছে আজি একো নাই আজি ভিডিওটো আজি হেৰি বনাব নালাগে কালি বনাবা আজি আহি যা চিন্তা কৰবা নালাগে গাড়ী ভাড়াটো মই দি দিম নম্বৰটো কত পালি নম্বৰটো মই ললো বহুত তোৰ পৰা কন্টাক্ট কৰি হয় নেকি নম্বৰটো ললি কেন পাবি হা আজি মই কিবা ভিডিঅ'ৰ কাম আছে ৰাখো ইথান নাই আজিতো আহিব লাগিব মানে এতিয়া কি কৰিম মানে কাখৰ মানুহবিলাক চব মাতলো না এতিয়া আপোনাৰ নামটো কৈছো যে ইয়া আমি আহিব গতিকে মই তাক কল কৰিছো এতিয়া আহি আছে মই তিহিনাকে এতিয়া নাহিলে কি বুলি ক'ব মানুহবিলাকে আপোনাকেতো লাজ দিব ক'ব ইউটিউবাৰ এটা কি ইমান সুন্দৰকে মাতিলে কিন্তু নাহি এইটো লাজটো এতিয়া কোনি পাব আপুনি কওকচোন নহয় সেইটো তোমাৰ ভুল হ'ব তুমি এটা কৰিব লাগিছিল মই আগতে ফোন কৰি জনাব লাগিছিল ফোন কৰি মানে কি মই নাম্বাৰটো যোৱা ৰাতি ললো না সেইকাৰণে আজি কলটো কৰিলো মই নৰিম দে লেফটিং মোৰ ফিটা কাটবা বেয়া নাপাবি হা নাই নোৱাৰিলে নহব না গাইস ফোনটো কাটি দিলে আৰু একবাৰ ট্ৰাই কৰো চলা বহুত জমিছো আৰু একবাৰ কল কৰো বেয়াই পাই নেকি হেল্ল' ফোনটো কাটি দিলে যে তুমি এটা কাম কৰা
গাড়ী এখন ৰিজাৰ্ভ কৰি খেদি দিয়া মানে একেলগে মই যাই আছো কালি কাপোৰ পিন্ধি কেনে নহয় নহয় আপোনাৰ গাড়ীখন আহক আমাৰ একে গিল তাৰপাছত মইতে পইচাটো দি আছো এতিয়া এনেকে পঠাই দিব পাৰা গাড়ী নাই আমাৰ ইয়াতে মানে আমাৰ ইয়াতে গাড়ী বন্ধ আজি সেই কাৰণে গাড়ী ৰিজাৰ্ভ কৰি পঠাব লাগিব আজি গাড়ী কিহৰ বন্ধ এই আজি আমাৰ কিবা বেলেগ বন্ধ দিছে তো বেলেগ বন্ধ কিবা এটা থাকিব লাগিব এনাৰো গাড়ী বন্ধ দিব নেকি যদি তোমাৰ ফিটা কাটবা লাগে গাড়ী এখন পঠাই দিয়া আৰু যদি নালগে ফোনটো ৰাখো নহয় ফোনটো এতিয়া মানে কি কৰিম আপুনি কওকচোন মানে আমাৰ কাষৰ মানুহবিলাক চব আছে মানে আপোনাক চাবৰ কাৰণে চব মোবাইল কেমেৰা লৈ ৰখি আছে একদম আপোনাৰ লগত ফটো মাৰিবৰ কাৰণে এটা মোৰ ভিডিঅ' কলিং কৰ সঁচাই নাই মিছে মোৰ বিশ্বাসে হোৱা নাই গিলা কথা এই ভিডিঅ' কৰিবৰ কাৰণে মোৰ অলপ নেট নাই আজি আমাৰ ইয়াতে নেটটো কাটা গৈছে তোমাৰ তাত নেটে নাথাকে আৰু মোক কেনেকে গাড়ী ভাড়া দিবি নেটটো পাই মানে আজি নেটটো কাটি দিছি গাড়ী ভাড়াটো দিম গাড়ী ভাড়া পইচা আছে চিন্তা কৰিব নালাগে তুমি এটা কাম কৰ এই এখন গাড়ী খেদি দিয়া মানে কলেকি ৰিজাৰ্ভ কৰি দে ভাল চাই অলপ ষ্টেণ্ডাৰ্ডি গাড়ী এখন ইউটিউবাৰ মানুহ না যাব লাগিব নহয় গাড়ীৰ কথা নাই যিকোনো এখন গাড়ীতে ভাড়াটো মই দিম বুলি কৈছো আপুনি আহক বাকী যেটা ভালে লাগছি দে লেট্ৰিঙৰ ফিটা বেয়া নাপাবি মই আজি কৰিম দে লেট্ৰিঙৰ ফিটা নহয় পাৰিব লাগিব এতিয়া মই চবকে কৈছো না আপুনি আহিব বুলি এতিয়া নাহিলে কেনেকে হ'ব হয় নেকি তাই কৈছা লোকৰ কৈছা সঁচা কথা কৈছো চিনাকি লাগি আছে চিনাকি মই নলবাৰীৰ পৰা ক'লো নলবাৰীৰ পৰা ফিটা কাটবাই না নাই নেকি বেলেগ ফিটা কাটবাৰে হয় নেকি দে গাড়ীখন পঠাই দিলি মোক কবি হা মই ৰাখো ইঠান মই কিবা কাম কৰি আছো নহয় কামটো আজি বাদ দিয়কচোন কামটো কালিও কৰিব পাৰিব এতিয়া আজি আহক মই গাড়ী ভাড়াটো দি দিম মোক গাড়ী ভাড়াও নালাগে মই ফিটাও নাকাটোং কুচাও নালাগে আকৌ নালাগে এতিয়া যদি ফিটাটো আপুনি নাকাটে মই এতিয়া এটা ভিডিঅ' বনাই কেনে ছ'চিয়েল মিডিয়ামত দিম এতিয়া সন্মান টকা নহয় মই এতিয়া লাষ্টটো কোনে পাব আপুনি কওকচোন মই পাম নেকি নহয় আপুনি কথাটো শুনক মানে আপুনি যিটো তাৰমানে কথাটো কৈছে নাই ৰেকৰ্ডিং কিয় কৰিম মই চাও দাদা শুনক এতিয়া আপুনি যিটো নাহো বুলি কৈ আছে এইখানতে কথা কৈ কেনে মই এটা ভিডিঅ' বনাই কেনে ছ'চিয়েল মিডিয়ামত দিম এতিয়া কওকচোন কোনে লাজ পাব মই পাম নেকি আপুনি পাব গতিকে আহি যাওক নহয় এতিয়া আপোনাক কৈছো না আপুনি আহি যাওক মই কৈছো গাড়ী ভাড়াটো লাগে মই দি দিম আম্মা আব্বা সুধিব লগা নাই পতাকা আহি যোৱা বেছি সময় নালাগে নহয় আৰু ইয়াতে আমাৰ আজি ফিটা কেঁচি আছে নহয় কেঁচি দে কাটিব লাগিব আৰু বাকী ডিপবিলাক সাজটো খাই যাব পাৰিব মাছ মাংস আনিছো এইবিলাক কিন্তু আপোনাৰ কাৰণে কৰিছো যদি এইবিলাক পইচা অনা যায় কিন্তু আপোনাক কিন্তু মই বেয়াকে হেৰি কৰিম দিয়ক এইটো একদম হ'বই নোৱাৰে গাছ মানে কাটি দিছে কি যি নহ'ব চাল্লা আৰু একবাৰ ট্ৰাই কৰি চাওঁ এইবাৰ বেয়াই পাব নেকি আৰু একবাৰ চাওঁ আৰু হেল্ল' নহয় ফোনটো বাৰ বাৰ কাটি কিয় দি আছে নহয় যাবা হ'লে নহ'ব মানে আহিব লাগিব আপুনি আমি নামানো এতিয়া এমানতে খৰচা কৰিছে পইচাটোতো আপুনি দিব লাগিব পাৰিব দিব নহয় পাছত নহ'ব এতিয়া আহিব লাগিব নলবা কিন্তু মই কিন্তু আৰু ভিডিঅ' বনাই কিনে ছ'চিয়েল মিডিয়ামত দি দিম নহ'ব ভাইৰেল মানে কি আপোনাৰ জেইল হৈ যাব পাৰে কাৰণ আপুনি এটা ইউটিউবাৰ আপোনাক কোনোবা মাতাৰ পিছত যেতিয়া আপুনি নাহে আপোনাৰতো লাজ সন্মান গোটাই যাব সেইটো বুজি গাব পৰা নাই আপুনি এতিয়া কি কৰিব আপুনি কওকচোন ক'ৰবাত যোৱা সেইটো মই নাজানো গতিকে আপুনি আহি ফিটাটো কাটি থৈ যাবই লাগিব এতিয়া মই নামানো নলবিয়া সঁচাকে কৈছো মিছাকে কেলে কম
নহয় কাটব লাগিব মানে এতিয়া আমি চবকে কৈছো না আপুনি নম্বৰ চাম্বাৰ ব্লক কৰি বেয়া নাপাবি নহয় নহয় ব্লক কিমান কৰিবা আৰু বেলেগ নাম্বাৰ দি ফোন মাৰিম মই ফোন দিম তোলা আজি ফোন কেনেকে নুতুলিবা আপোনাৰ কোনোবা বেলেগৰো ফোন আহিব পাৰে তেতিয়া কি কৰিব কেনেকে চেভ থাকিব এতিয়া আপুনি আহি যোৱা গাড়ী ভাড়াটো মই দি দিম লাগে নহয় নহয় মই ডাঙৰ বিলাক মাতিম এতিয়া আজি আপোনাক মাতিছো আপুনি আহি যা মই এতিয়া ফিটা কাটব পৰা হও নাই আৰু মই ফিটা নাকাটো আৰু মই ইমান ডাঙৰ ইউটিউবাৰো নহয় জাস্ট এনে অলপ ভিডিঅ বনাও নবনা নহয় যেমান বনা আপোনাৰ 3000 হলেও আছে সাবস্ক্রাইবার কিমান 3000 3000 নহয় 4000 4000 আছে তেতিয়া হলে আপনার তো চ্যানেল তো মনিটাইজ হইছে দেনা মই কিবা বেলেগ কাম কৰিছো পাছত ফোন মাৰ নহয় নহয় পাছত মানে এতিয়া পামি নাই না চালা আৰু কাটি দিছে আৰু ফোন মাৰিম চালা দিছো আজি গাইস্টার মানে হেল্ল' ফোনটো কেলে কাটি আছে ব্লক কৰিম না নম্বৰ নহয় ব্লক কৰিলে মোৰ কোনো আপত্তি নাই মই বেলেগ নাম্বাৰ দে আৰু ফোন মাৰিম দেনা মই কিবা বেলেগ কাম কৰিছো পাছত ফোন মাৰ নহয় নহয় পাছত মানে এতিয়া পামি নাই না চালা আৰু কাটি দিছে আৰু ফোন মাৰিম চালা দিছো আজি গাইস্টার মানে হেল্ল' ফোনটো কেলে কাটি আছে ব্লক কৰিম না নম্বৰ নহয় ব্লক কৰিলে মোৰ কোনো আপত্তি নাই মই বেলেগ নাম্বাৰ দে আৰু ফোন মাৰিম ব্লক কৰো মই কামত যাও কামত দেৰিকে যাব শুনক দাদা শুনক মই কৈছো দাদা বুলি কৈছো আপোনাক আপুনি কামত যায় ভিডিঅ'ৰ কাম কৰে সেইবিলাক নাজানো মুঠতে আপুনি ফিটা কাটি যাব লাগিবই মই ফিটা নাকাটো নলবে কিন্তু আপোনাৰ ওপৰত কিন্তু মই বহুত ডাঙৰ কিবা এটা হেৰি কৰিম আপুনি যে এনেকে কথাটো কৈ আছে আপোনাক ইমান সুন্দৰকে মাতিছো আপুনি ফিটা আপুনি শুনক কি ফোন নাকাটিব আপুনি কি বস্তু কেনা বস্তু মই সেইবিলাক নাজানো আৰু সেইবিলাক মই জানিব ইচ্ছাও নাই গতিকে আপোনাক কৈছো আপুনি ফিটাটো কাটি যাওক ৰব কি হব গাইজ আৰু কাটি দি আছে কি হব হেল্ল' চাব মই এটা কথাই কওঁ লাষ্টবাৰ আপুনি আহিলে আহিব নাহিলে নাই আমাৰ মানে লেট্ৰিনটোত যিটো আজি ফিটা কাটি মানে কোনো তাৰমানে ব্যৱহাৰ কৰা নাই গতিকে আপুনি ঘৰত ব্যৱহাৰ কৰি নাহিব আজি আমাৰ ইয়াতে ব্যৱহাৰটো কৰিব মানে আপুনি তাৰমানে উদ্বোধন কৰি আপুনি তাৰমানে প্ৰথম যাত্ৰা আৰম্ভ কৰিব গম পাইছে সেইকাৰণে আপোনাক মাতি আছো আমিও জনা কি আপোনাকে হে কৰিছো আপুনি কথাটো বুজি পোৱা নাই যে আকৌ ফালতু কৰা নাই এইটো একদম ৰিয়েলি চিৰিয়াছলি এইবিলাক বাদ দিয়া মই একদম ৰিয়েল কৰি কৈছো আপুনি আহক গাড়ী ভাড়াটো মই দিম বুলি কৈছো যে আপোনাক এনেকুৱা ক'ৰবাত পাইছে নে গাড়ীৰ ভাড়া দিম বুলি কোৱা মই যেন কৈছো আপোনাক আপুনি তথাপিও নাহো নাহো কৈ আছে হেল্ল' আজি ফোনে মাতি থাকিম প্ৰেংক কল মই নলবাৰীৰ পৰাই কৈছো এইটো প্ৰেংক কল চলি আছিল এনে গম পাইছিলে নেকি প্ৰেংক কল বুলি
মানে এটা আসাম পি ভ্লগ ইউটিউব চেনেল খুলিছিলোঁ মানে মাজে মাজে নাই নৰ্মেল ভ্লগ আৰু প্ৰেংক কলো দিয়া ভাবিলোঁ আপোনাৰ ভিডিঅ' চাই থাকোঁ ভাবিলোঁ আপোনাৰো এটা দি দিওঁ আচ্ছা কেমেৰা অন আছে অলপমান চেনেলটোৰ ওপৰত অলপ কৈ দিয়ক যিয়ে নহওক কিবা কম মই কি ক'লো লেটিঙৰ কথা কিবা কিবি হাঁহি উঠি আছে মই কিবা বেলেগে ক'লো দেই কথা গেলা তেৰা তেৰাকে ক'লো নাই তেৰা তেৰাকে কোৱা নাই অলপ কি নাম চেনেল তোৰ এনে আসাম পি ভ্লগ অলপমান ৰাইজক কৈ দিয়ক চেনেলটোৰ ওপৰত মই চাম বাৰু সকলোৱে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ' দি থাকে আপোনালোকক তাৰ পিছত লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল লাগে হৈছে না বাকি কিবা কামত যাব ওলালা নেকি মই এটা ভিডিঅ' হে কৰবা আছিল আজি কমেডি ভিডিঅ' তেতিয়াতে মাজে মাজে ফোন মাৰি থাকিবা ঠিক আছে বেয়া চেয়া নাপাব আৰু মই বহুত কিবা লেট্ৰিনৰ কথা কৈ দিলোঁ মই জমনি কৰা বুলি ভাবিছিলোঁ ফালতু বুলি ভাবিছিলোঁ আমাৰ লগৰ ছোৱালী বুলি ভাবিছিলোঁ না প্ৰেংক কল বুলি গম পোৱা নাছিলা নাই মই ভাবিছিলোঁ গম পালা নেকি দেন দে দিয়ক কি বগাই মোৰ মুখৰ বিষ উঠি গৈছে ক'ৰ কি বকছোঁ মানে ওলাব মানে ধৰিব পৰা নাছিল যিহেতু প্ৰেংক কল চলি আছিল চ' বহুত দিনতে ভাল লাগিল আহমেদৰ লগত মানে সিও ইমান ডাঙৰ ইউটিউবাৰ নহয় মানে সৰু সুৰা এটা তাৰ ইউটিউব চেনেল আছে 4,000 ছাবস্ক্ৰাইবাৰ আছে হ'লেও আৰু ভিডিঅ'বিলাক চাই থাকোঁ মই বহুত বেছি ভাল লাগে ভাবিলোঁ এটা প্ৰেংক কল কৰিলোঁ চ' মানে আগৰ প্ৰেংক কলটোতো জুবিন ভ্লগৰ লগত কৰিছিলোঁ বহুত বেছি মৰম দিছে আশা কৰিছোঁ আপোনালোকে এই প্ৰেংক কলটোতো বহুত বেছি মৰম দিব তে লগ পাইছোঁ নেক্সট কিবা এটা ভিডিঅ'ৰ সৈতে বাই বাই আৰু যদি এনেকুৱা যেন ধামাকা প্ৰেংক কল লাগে আপোনালোকে এই ভিডিঅ'টোৰ তলত বঢ়িয়াকৈ কমেণ্ট মাৰিব যে এইবাৰ কাৰ লগত প্ৰেংক কল কৰিব লাগে এইবাৰ কৰিব আৰু যাৰ লগত লাগে দিয়ক তেন্তে লগ পাইছোঁ নেক্সট কিবা এটা ভিডিঅ'ৰ সৈতে বাই বাই आंखें देखो नियत में खोल साफ नजर आता है।